আপোনালোকেও বাৰু খোৱা বস্তুবিলাক খুব সঘনাই এনেদৰে ফ্ৰিজত থৈ দিয়ে নেকি? নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈ মই আকৌ এটা নতুন বিষয় লৈ আহিছোঁ। এতিয়া খুব গৰম পৰিছে নহয়নে? আৰু ইমান যে গৰম, এই গৰমত আমি যেতিয়াই যিকোনো এটা খোৱা বস্তু বনোৱাৰ পিছত যদি আমি সেই সময়ত লগালগ খাব নিবিচাৰোঁ, আমাৰ প্ৰথম আমি কি কওঁ বাৰু? যাচোন ফ্ৰিজত বস্তুখিনি থৈ আহগৈ, নহয় জানো? আকৌ ধৰক দুপৰীয়াৰ খোৱা বস্তু অলপ থাকি গ'ল, আমি সেই একেটাই কথা কওঁ, এইটো ফ্ৰিজত ভৰাই থ'ব লাগে দেই। আমি যে ফ্ৰিজত থওঁ, তাৰ মানে কি যে খোৱা বস্তু এটা পটককৈ যে বেয়া হৈ যায়, এই গৰমৰ দিনত বাহিৰত থৈ দিলে, সেই ফ্ৰিজত থৈ দিলে মানে পটককৈ বেয়া নহয় জানো বাৰু? সঁচা কথা। ফ্ৰিজত যেতিয়া বস্তু এটা আমি ভৰাই থৈ দিওঁ, তেতিয়া পটককৈ বেয়া নহয়। আচ্ছা, ইয়াতে মই প্ৰথমতে দুটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে জানেনে বাৰু, বাহিৰত যদি বস্তু এটা আমি থৈ দিওঁ, এতিয়া ইমান গৰমত কেলৈ বস্তুটো পটককৈ বেয়া হৈ যায়, খোৱা বস্তুটো? এই যে আমাৰ এনভাইৰনমেণ্টটো, এই বতাহখিনিত বিভিন্ন ধৰণৰ অণুজীৱ থাকে, মাইক্ৰবছ, বেক্টেৰিয়া থাকে। এই মাইক্ৰবছখিনিয়ে কি হয়, বিভিন্ন খাদ্যবস্তুত যোনখিনি প্ৰ'টিন, ভিটামিন, কাৰ্বহাইড্ৰেট বা এই যোনখিনি বস্তু আমাৰ কাৰণে খুব দৰকাৰী, এই বস্তুখিনি এই অণুজীৱবিলাকো খাব বিচাৰে। সেইকাৰণে কি হয়, এই গৰমৰ দিনত সিহঁতি বেছি সুবিধা পায় যে আমাৰ খোৱা বস্তুবিলাকৰ পৰা তাহাঁতি সেই দৰকাৰী বস্তুখিনি গ্ৰহণ কৰিব, আৰু গ্ৰহণ কৰোঁতে সিহঁতি খাদ্যখিনি বেয়া হৈ যায়। মানে বেক্টেৰিয়া গ্ৰ' কৰিলে বা অণুজীৱ গ্ৰ' কৰিলে কাৰণে আমাৰ খাদ্যখিনি বেয়া হ'ল মানে গোন্ধ ওলাব পাৰে, তাৰ দেখাটো সলনি হ'ব পাৰে, বেলেগ বেলেগ ধৰণৰ চেঞ্জেছ আহিব পাৰে। আৰু তেতিয়া কি হয়, আমি কওঁ যে আমাৰ খোৱা বস্তুখিনি বেয়া হৈ গ'ল। এতিয়া বিকল্প বুলি মই নকওঁ, কিন্তু ইয়াৰ মানে এই বস্তুটোৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি ৰেফ্ৰিজাৰেটৰ বা ফ্ৰিজ ব্যৱহাৰ কৰোঁ। কাৰণ এই ৰেফ্ৰিজাৰেটৰ বা ফ্ৰিজৰ যোনটো ঠাণ্ডা কণ্ডিশ্যন, তাত যদি আমি আমাৰ খোৱা বস্তুখিনি ভৰাই থৈ দিওঁ, তেতিয়াহ'লে কি হয়, আমি সকলোৱে ভাবোঁ যে বেক্টেৰিয়াখিনি চাগে নগজে সেই খোৱা বস্তুখিনিত, বা বেক্টেৰিয়াখিনি বা বিভিন্ন অণুজীৱখিনি আমাৰ খোৱা বস্তুলৈ যাব নোৱাৰে, সেইকাৰণে আমি ফ্ৰিজত থৈ দিওঁ, নহয় জানো বাৰু? কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। যিকোনো খোৱা বস্তু যদি আমি ফ্ৰিজত থৈ দিছোঁ, তেতিয়াহ'লে দুটা কথা, হয়তো খোৱা বস্তুখিনিত আগৰে পৰা কিছুমান মাইক্ৰবছ লাগি থাকিব পাৰে, যোনখিনি আমি ফ্ৰিজত থৈ দিলেও সেই ঠাণ্ডা কণ্ডিশ্যনতো কি হয়, বেক্টেৰিয়াখিনি থাকি যাব পাৰে। মানে বেক্টেৰিয়াবিলাক এনেকুৱা যে তাহাঁতি খুব যদি ঠাণ্ডা পাই যায়, যেনেকৈ ফ্ৰিজৰ টেম্পাৰেচাৰটো 4 ডিগ্ৰী, বেক্টেৰিয়াখিনি জীয়াই থাকিব পাৰে, খালি তাহাঁতৰ গ্ৰ'থ বা প্ৰজননটো একেবাৰে নাইকিয়া হৈ বন্ধ হৈ যায়, কিন্তু জীয়াই থাকে। ইয়াৰ উপৰিও চাইক্ৰ'টপছ নামৰ কিছুমান বেক্টেৰিয়া আছে, যোনখিনি ৰেফ্ৰিজাৰেটৰৰ যোনটো ঠাণ্ডা কণ্ডিশ্যন, তেনেকুৱা কণ্ডিশ্যনতহে গ্ৰ' কৰিবলৈ খুব সুবিধা পায়। চ' এতিয়া মই ক'ব বিচাৰিছোঁ যে বেলেগ বেলেগ বেক্টেৰিয়া আছে, কিছুমান সেই ঠাণ্ডা কণ্ডিশ্যনত গ্ৰ' কৰে, আৰু কিছুমানৰ গ্ৰ'থটো বা প্ৰজননখিনি ৰৈ যায়, কিন্তু বেক্টেৰিয়াখিনি জীয়াই থাকে। আৰু কেতিয়াবা কি হয়, ধৰক আমি ফ্ৰিজত থোৱা খোৱা বস্তুখিনি উদঙাই থৈ দিছোঁ, বা ধৰক কিছুমান কেঁচা বস্তু, উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ, ধৰক মাংস অলপ কেঁচাকৈ থৈ দিয়া আছে, আকৌ তাৰ ওচৰতে বনাই থোৱা মাংস অলপো থৈ দিয়া আছে, আৰু দুখিনি উদঙাই থোৱা আছে, তেতিয়াহ'লে কেঁচাটোত যদি কিবা বেক্টেৰিয়া বা অণুজীৱ আছে, সেইখিনি আহিব পাৰে, মানে ভালটোলৈ বা বনাই থোৱাটোলৈ আহিব পাৰে। এতিয়া যদি ফ্ৰিজটো সঘনাই চাফা নকৰোঁ, আমি লেতেৰা হৈ আছে, বা ধৰক এনেকৈ কেঁচা বস্তুৰ লগত ভালখিনিও লগতে ৰাখিছোঁ, তেনেকুৱা কিছুমান কণ্ডিশ্যনত কি হ'ব পাৰে, আমি ফ্ৰিজত থোৱাৰ পিছতো বিভিন্ন ধৰণৰ বেক্টেৰিয়া সেই খাদ্যখিনিত থাকিব পাৰে। এতিয়া ধৰক ফ্ৰিজৰ পৰা খোৱা বস্তুখিনি আনিলোঁ, বা তাত কিছুমান সৰু সৰু বেক্টেৰিয়া আছে, এতিয়া যদি আমি ভালকৈ তাক উতলাই দিওঁ, বা 100ৰ ওপৰলৈকে মানে টেম্পাৰেচাৰটো আমি ৰেইজ কৰোঁ বা বইল কৰোঁ, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ খাদ্যত আৰু অণুজীৱ নাথাকে, আমি খাব পাৰিম। কিন্তু ধৰক আমি ভাবিলোঁ যে ফ্ৰিজতো থৈ দিছোঁ, ফ্ৰিজতো কোনো বেক্টেৰিয়া নাই, গতিকে এইখিনি খানা আৰু আমি আৰামছে খাই দিব পাৰোঁ। কিন্তু সেইটোৱে হ'ল মাৰাত্মক ভুল, কাৰণ মই যেনেকৈ ক'লোঁ যে চাইক্ৰ'টপছ বা বেলেগ ধৰণৰ বেক্টেৰিয়া আছে, যোনখিনি ফ্ৰিজৰ ভিতৰৰ পৰাও আহিব পাৰে, বেলেগ খাদ্যৰ পৰা, যেনেকৈ কেঁচা মাংসৰ কথাটো ক'লোঁ, বা বাহিৰৰ পৰাও যদি কিছুমান বেক্টেৰিয়া আছিলে সেই খাদ্যখিনিত, সেই ঠাণ্ডা টেম্পাৰেচাৰটোত তাহাঁতৰ গ্ৰ'থটোহে বন্ধ হৈছিল, কিন্তু তাহাঁতি জীৱিত অৱস্থাত আছিল। এতিয়া যদি তেনেকুৱা ধৰণৰ আমি খাদ্য আমি একো গৰম নকৰাকৈ ডাইৰেক্ট আমি খাই দিওঁ, তেতিয়াহ'লে আমাৰ বেলেগ বেলেগ ধৰণৰ ফুড পয়জনিং বা তেনেকুৱা টাইপৰ বেমাৰ হ'ব পাৰে। ইয়াতে মই আৰু এটা কথা কওঁ যে যিকোনো খোৱা বস্তু আমি অবভিয়াছলি ফ্ৰিজত থ'বই লাগিব, কাৰণ বাহিৰত যেতিয়া আমি থ'ম খুব
পটককৈ বেয়া হয় আৰু ভিতৰত থ'লে অন্তত মাইক্ৰবছৰ গ্ৰ'থটো যিহেতু আমি অলপ সময়ৰ কাৰণে শ্ল' ডাউন বা কমাই দিব পাৰোঁ গতিকে আমি ভিতৰত থ'লে অলপ সময়ৰ কাৰণে খাদ্য বস্তুখিনি ভালে থাকে কিন্তু বাহিৰত যিহেতু গৰম টেম্পাৰেচাৰত বেক্টেৰিয়াখিনি বেছি ভালকৈ গ্ৰ' কৰিব পাৰে সেইকাৰণে বাহিৰত থোৱা খানাত বেছি সোনকালে বেয়া হয় কিন্তু ফ্ৰিজত যেতিয়া আমি খোৱা বস্তু থওঁ এনেকুৱা নহয় যে ফ্ৰিজত থ'লে বেক্টেৰিয়াখিনি শ্ল' ডাউন হয় কাৰণে আমি বহুত সময় থৈ দিব পাৰিম প্ৰত্যেকটো খোৱা বস্তুৰে এটা চেল্ফ লাইফ থাকে আৰু সেই চেল্ফ লাইফ হিচাপত আমি চাব লাগিব যেনেকৈ ধৰক নৰ্মেল ষ্টিম ৰাইচ যোনটো আমি ভাত খাওঁ ভাতটো এদিন বা দুদিন তাতকৈ বেছি দিন আৰু থ'ব নোৱাৰোঁ তাৰপিছত ধৰক কেঁচা মাছ মাংস সেই একেই দুদিনমান থ'ব পাৰি তাতকৈ বেছি আৰু থ'ব নোৱাৰি তেনেকৈ বনাই থোৱা বস্তুৰ কেইটামান লাইফ স্পান থাকে 3 দিন 4 দিন তাতকৈ বেছি আৰু আমি থ'লে তাত অনুজীৱ বা বিভিন্ন ধৰণৰ মাইক্ৰবছ আহিব পাৰে যিয়ে বিভিন্ন ধৰণৰ টক্সিন প্ৰডিউচ কৰিব পাৰে আৰু সেইখিনি বস্তু খালে আমাৰ ফুড পয়জনিং বা পেটৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে গতিকে চাওকচোন বাৰু আমি ভাবি থকা কিছুমান বস্তু আমি হয়তো বহুতেই জানো যে মাইক্ৰবছ কিছুমান থাকে ফ্ৰিজত থ'লে গ্ৰ'থবিলাক কমি যায় কিন্তু তথাপিতো আমি ঘপককৈ কেতিয়াবা ফ্ৰিজত থোৱা বস্তুটো ধৰক দুপৰীয়া খোৱা বস্তু এটা ফ্ৰিজত থৈ দিলোঁ ৰাতি আমি ডিনাৰৰ টাইমত সেইটো পটককৈ উলিয়াই ল'লোঁ গৰম নকৰিলোঁ তেনেকৈ খাই দিলোঁ কিন্তু এইবিলাক বস্তু আচলতে দেহৰ কাৰণে একেবাৰে ক্ষতিকাৰক গতিকে কিছুমান সৰু সৰু বস্তু হয়তো আমি আগৰ পৰাই জানো কিন্তু আজি মই আপোনালোকক এবাৰ আকৌ মনত পেলাই দিলোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনে এইটো কথা আগৰ পৰাই জানিছিল আৰু কোনে আজি প্ৰথমবাৰ জানিলে যদি আপোনালোকৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ফ'ল' কৰিব ধন্যবাদ